বেচেৰিটোক লগি বয়াই লাগে। ইমান ধুনীয়াকৈ সাজি পাৰি বাৰ্থডেক লগি ৰখি আছিল, এই কুকুৰটোৱে আহিবাই নেপাব। এই বাৰ্থডে শেষ হোৱাৰ পিছতহে আহিবা দিব বোধহয়। এই কালিৰ খণ্ডটো চাবা মস্ত ভাল লাগব ৰ। কিমাননো টিভি চোৱাহে হ'ব দে। এই ভাগাৰে যোগাৰে আহি পাইছোঁ, পানী একগিলাচ নেদ কিয়? বিৰাট কষ্ট হৈছে আজি অফিচত, আৰু খাবা ল'বা কি আছে দিয়া হ'ল কাণ। পানী গিলাচো নিজে লৈ খাবা নৰে নেকি হে? ইমান লগতে ভাগাত ধৰবা লগা কি কাম দাল হৈছে অফিচত? তাতেতো বহি বহিহে দিনটো কাটই আপুনি, নাজনো বুলি ভাবে। আৰু তো মই এখন শেষ নহওক লগি ইয়াৰ পৰা মুঠিও নললো। কালি ৰাতিও চাবা নাপালো, বাতৰি চাওঁ জোৰ গোটেই তোহাৰ। নিজে লৈ খাওক জক পানী চানি। হ'ব দে, ইমান বকবা নালগে, নিজে লৈ খাম। টিভিটো বলতালে দিম কোনবা দিনা দুহাৰ। মুখখন বাঢ়ি গেছি ৰ'ব আজিকালি আপোনাৰ, চাইহে আছো মই। হে চাচোন বাপেক পানীখিনি দিয়া। শুনাই নাপালো চালা তোহাৰ বকবকনিত ধৰি অলপ আৰম্ভ হৈয়ে গেল। বালৰ এইকেইদিন মোৰ কি বয়া দিন চলি আছে। পৰহিদিনা গাহৰি খাই একদমক হাগলো, কালি খালো এই পেটলিৰ মাইৰ, বম মালটো চালা হাতৰ পে গুচি গেল। কিবাকে পতৈছিলো মাত্ৰ চালা, আজি বা আৰু কি হবা লগা আছে। হে প্ৰভু কৃপা কৰা আৰু। হাও তই কি মডেল ধৰি আছে এটা আধা বাটত? হাও কেঁচু চুনে আতে বহিয়া। এই লাউ কুত্তাৰ বাচ্চাক ৰখি আছো ৰ, কি যদি আহে আজি গেপৰা মাৰি ধৰিম তাক। কালিৰ বদলা ল'বা আছো, ক'ত পলে হার বহিয়ে চিনি পাও নাই মই এক চাই মোক। সি আহিব আজি, তোক ধৰা দিব বুলি ভাবছা নাকি? সি মানে আজি ঘৰৰ পৰাই ওলা নাই। মেঘছে কেইদিন সুধি থাকব সি ঘৰত, ফালি ফেলাম বাল চলি। চিনি পাও নাই তই প্ৰীতমক? হে সেইগিলা বাদ দি এতিয়া, হে কালি খাল পেলা হেৰি, হে বকা আহি পাইছি বোলে ডিউটিৰ পে। হাও কিছুমান মাঘ বিহুৰ সময়তহে অহা কথা আছিলে, কিয় বা আহিল তাহি এই সময়ত? এই তাহাঁত ডাঙৰ বাপেকৰ জীয়েকৰ বিয়া বোলে, সেইকাৰণে ছুটি লৈছি। দে ভালে হ'ল দে, লগ পাম তাক বহুত দিনৰ মূৰত। আজিতে সাজবেলা এটা পাৰ্টি হ'ব না কি ক? তাক ফোন কৰিম ৰ, মাতবা লাগব তাক, খাবা লাগব তাৰ পে পাৰ্টি। পিছে এইবোৰ মালৰো হৈ যাচ্ছি না আজিকালি, সেয়ে বেয়া লাগে। মাল খাব কাবাই, পাছে ঢৌ উঠব আমাৰ। এই ক'ৰ কি ভাবি থাকে তই এইগিলাখান? খোৱা বস্তু খাবই দে, এইগিলা ভাবি মুণ্ডস্থ কৰিব নালাগে দে। পাৰ্টিৰ কথা ভাব, পাৰ্টি। হ'ব দে যাওঁ দে এতিয়া ঘৰত, ভাত খাই অলপ বাগাত দিওঁ। দে মই যাওঁৱে দে আৰু, মই কথা নিচাতে পাহৰিয়ে আছিলো। দে হ'ব দে, এই ফোন কৰবি মোক। দে হ'ব দে, এই ফোনটো চাইলেণ্ট কৰি নথবি। দে হ'ব দে, পাৰ্টি। বাপ্পা ঐ, কম বাচনে কাপোৰে ধোৱা নাই দেই মাখা। অফিচৰ পৰা আহি আৰু এইগিলা কাম কৰবা পাৰি না। এৰ পৰা মই জীৱনটোত শান্তি নাপলো অলপো। তেয়ে ৰেষ্ট লৈছো ৰবা অলপমান। অফিচৰ পে আহাৰ পে কম কাম কৰলো এই মাহা। একো নহয় দিয়ক, আপুনি কৰবাই লাগে দেখাৰ কাৰণে ভাল নহয়। শুনছি না, মোৰ সেই ৰাঙা পেটি কুটটো বিচাৰি পোৱা নাই হে। গোদৰেজৰ তলৰ খাপটোত থৈছো জাপি, ভালকে উইলবা তাৰ পে, আলি মুলি নকৰবা, আৰু কিন্তু মই যাববা নৰো। হ'ব দিয়ক মই উইলে লম। আৰু আপুনি নুঠাই কিয় ইতা, কিমান ঘুমাই থাকে গোটে? কত কাম কৰি নাংমান বিছনাখনত পৰছিলো মাত্ৰ, হলে না কেচ হবা। আজিকালি কিয় ইমান মুখে তৰ্ক কৰা হৈছে আপুনি? চাইহে আছো মই আপোনাক। দে ক, টোপনি মাৰবা খুজিছিলো নাংমান, নাহে দে আৰু টোপনি। নাংমান বাজাৰৰ পৰা আহোঁ বোলক। মানে মই কালি ভাইটিৰ জন্মদিন নহয়, তাক একযোৰ ভাল চাই কাপোৰ দিবা লাগছিল বেচেৰাটোক। আৰু তাক দিয়াই নকৰে জানে না। বোলক নাংমান বিশালৰ পৰা আহোঁ বোলক। এই চালা বেটি নিজৰ মায়েকৰ ঘৰখনত বাদে বেলেগ কাকো চিনিয়ে নপয়। বলা, মই নাংমান ফ্ৰেছ হৈ লওঁ ৰবাতে। শুনছি না, এটা কথা কবাই পাহৰিছোঁ আপোনাক। হাও কি পাহেছো হা, ক কিবা বস্তু লগা আছে কিনবা তোমাক? হ'ব দে আজি কিনিম দে একেলগে। নহয় কিয় এনেকে কয় কিবা? মোৰ বাৰ্থডেত লাগিও বেছি দিন নাই, মনত আছে না আপোনাৰ? সেইগিলা মনত ৰাখবা এতিয়া বয়স নাই দে আমাৰ, বুঢ়াও হৈছো লাহে লাহে। বাৰ্থডেৰ দিনা তুমি এখন ঠগিয়ে দি থবা, মই বুট মুখ ফল মূল গিলা লৈ আহিম দে। ঠগি দিয়াৰ কথা কৈছে আপুনি? বেলেগৰ ঘৰ গিলা চাবচোন অলপ। গিৰিয়েক গিলাই ঘৈণীয়েকৰ বাৰ্থডেত কোনো নেকলেছ পৰ্যন্ত গিফ্ট দেই, ইমান ধুনীয়াকে কেক কাটে, বাৰ্থডে চেলিব্ৰেশ্যন কৰে, আৰু আপুনি
খং নকৰবা বেলেগৰ নিচিনা আমাৰ ইমান বল নাই নহয় নাতিব আপনি যে মোক খেলা কৰিব মই ভাবাই নাছিলো ই কৰবা যি কৰবা আইছিলো মই এখন ঘৰত এই মাৰ কথা নুশুনি মই বিৰাট ভুল কাম কৰিছো জীৱনটোত কিয় হা কি কৈছিল তোমাৰ মায়ে মাই কি কৈছিল আপনি প্ৰশ্ন কৰিছি লাজ নাপায় আপনি এই গছপুৰাটোত তাতে আহিব মাৰি মাৰি মানা কৰিছিল তাৰে পিছতো মই আইছিলো মাৰ কথা নুশুনি মোৰে এখন ফুটা কাপাল আছিল চালা বিৰাট ভুল কাম কৰিছো মই এই জীৱনটোত বেটি সূতা কাপালৰ কথা কয় তাই মোৰ ঠাইত বেলেগ হ'ব লাগছিল মেখলা ধুই কাঁহী বাচন ধুই শুৱলা হৈ তোক ভালকে আৰু এইৰ মায়েক বুঢ়ীক মই হাৰামি বুলি ভাবি আছিলো পিছে নহয় বুঢ়ী ভাল আছিল আচলতে এই বুঢ়ী মোক এই দস্যুৰাণীটোৰ পৰা বাচবা চাই আছিল ময়ে গম নাপালো মোৰহে এখন ফুটা কপাল আচলতে সঁচা অৰ্থত